স্বাগতম কৰিছোঁ আপোনালোকক মোৰ আৰতানি আৱাজ নেটলৈ। মই প্ৰসেনজিৎ তাই, মোৰ জিলা মাজুলী আৰু আঞ্চলিক লুইতপুৰীয়া আঞ্চলিক। আপোনালোকে ভালে আছোঁ চাগে আৰু মই ভালে আছোঁ। আজি মোৰ ভিডিঅ' বনোৱাৰ মূল উদ্দেশ্যটো হৈছে আপোনালোকে চাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ চিকাৰী বালিপথি LP স্কুলত। আমাৰ গাঁওখনত চিকাৰী শিলচান পৰিণ অপে নামৰ এটা শিক্ষিত কমিটি শিক্ষিত পৰিয়াল কমিটিয়ে আমি গাঁওখনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি বিনামূলীয়া টিউশ্যনৰ কাৰণে আমাৰ চিকাৰী শিলচান পৰিণ অপে কমিটিটোৱে সিদ্ধান্ত লোৱা হৈছে। আমাৰ চিকাৰী শিলচান পৰিণ অপেটো গঠন কৰাৰ মূল উদ্দেশ্যটো হৈছে আমাৰ গাঁওখনৰ উঠি অহা যুৱ প্ৰজন্মক যিসকল লোকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষাৰ দিশটো প্ৰগতিৰ দিশত আগুৱাই নিবৰ কাৰণে আমি এই চিকাৰী শিলচান পৰিণ অপে কমিটিটো গঠন কৰা হৈছে। 2014 চনত চিকাৰী শিলচান পৰিণ অপেটো গঠন কৰা হৈছে। চিকাৰী শিলচান পৰিণ অপেত আমাৰ মূল উদ্দেশ্যকেইটা হৈছে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আৰু লগতে চৰকাৰী নৱনিযুক্তি চৰকাৰী কৰ্মচাৰীসকলক আমি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰোঁ। আৰু 2 নম্বৰ পইণ্ট হৈছে আমাৰ গাঁওখনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীবিলাকক আমি শিক্ষাৰ দিশটো যথেষ্ট গুৰুত্ব সহকাৰে আমি বিনামূলীয়া টিউশ্যন কৰি ইহঁতক শিক্ষাৰ দিশটো আগবাঢ়ি নিবৰ কাৰণে আমাৰ চিকাৰী শিলচান পৰিণ অপে কমিটিয়ে যথেষ্ট 2017 বৰ্ষৰ পৰা আমি এইটো প্ৰচেছ হাতত তুলি লৈছোঁ। আমাৰ গাঁওখনৰ শিক্ষাৰ দিশটো আন এখন গাঁৱতকৈ একোচ হ'লেও আগবাঢ়ি থকা শিক্ষাৰ দিশটো যাতে আগবঢ়াই নিব পাৰোঁ তাৰে প্ৰচেছ লৈ আমাৰ চিকাৰী শিলচান পৰিণ অপে কমিটিয়ে আমাৰ গাঁওখনত কমিটি স্থাপন কৰা হৈছে। আমাৰ কমিটিত আমাৰ গাঁৱৰে শিক্ষিত যুৱ প্ৰজন্ম আছে। কোনোবাই মাষ্টাৰ ডিগ্ৰী লৈছে, কোনোবাই BSc কমপ্লিট কৰি আছে আৰু কোনোবাই আৰ্টছত BA পাছ কৰি থকা যিমানজন শিক্ষিত যুৱক যুৱতীয়ে আমি সকলোৰে সহায় সহযোগিতাৰে আমি আমাৰ চিকাৰী শিলচান পৰিণ অপে এটা কমিটি এখন গঠন কৰা হৈছে আৰু গাঁওখনৰ পঢ়ি থকা ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ দিশটো একোচ আগবাঢ়ি যায় তাৰে পৰিকল্পনা কৰি আমাৰ চিকাৰী শিলচান পৰিণ অপে কমিটি গঠন কৰা হৈছে। চিকাৰী শিলচান পৰিণ অপে তাৰ মিনিংছটো ক'বলৈ যাওঁতে আমি চিকাৰী মিনছ আমাৰ গাঁওখনৰ নাম হৈছে চিকাৰী গাঁও আৰু শিলচান মিনছ উঠি অহা যুৱ প্ৰজন্মক কৈছোঁ। তাৰপাছত পৰিণ মিনছ শিক্ষিত যিবিলাকে শিক্ষিত ব্যক্তি এইসকলৰ কথা কৈছোঁ আৰু অপে মিনছ পৰিয়াল। আমাৰ চিকাৰী শিলচান পৰিণ অপে নামৰ এটা পৰিয়াল এটা কমিটি এখন আমি মজবুতভাৱে গঠন কৰি আমাৰ গাঁওখনৰ শিক্ষাৰ দিশটো যাতে যেন আগবাঢ়ি যাব পাৰে তাৰে প্ৰচেছ কৰি আমি এই কমিটিটো গঠন কৰা হৈছে। আমি প্ৰায়ভাগ বিনামূলীয়া পাঠদানটো কেতিয়া কৰোঁ যেতিয়া চৰকাৰীভাৱে গ্ৰীষ্মকালীন বন্ধৰ দিনবোৰত ছাত্ৰ ছাত্ৰীয়ে অযথাকৈ ঘূৰি ফুৰি থাকে। এইটো টাইমতে আমি আমাৰ চিকাৰী শিলচান পৰিণ অপে কমিটিয়ে আমি ল'ৰা ছোৱালীবিলাকক বিনামূলীয়া পাঠদান দিয়াৰ কাৰ্যকাৰ আমি কৰোঁ। বৰ্তমান আমাৰ কাষত আছে চিকাৰী বালিপথি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ গামছা। আপোনাক স্বাগতম কৰিছোঁ। বিদ্যালয়ৰ শ্ৰেণীকোঠা আপুনি ক্লাছ কৰিবৰ কাৰণে আপুনি অনুমতি দিয়াৰ কাৰণে আপোনাক স্বাগতম কৰিছোঁ আৰু আমাৰ চিকাৰী শিলচান পৰিণ অপেৰ পৰা আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপুনি কেনেকৈ অনুভৱ কৰিছে আমাৰ চিকাৰী শিলচান পৰিণ অপে যিবিলাক কাৰ্য কৰি গৈছে সেইবিলাক প্ৰতি আপুনি কি বুলি ভাবে? ধন্যবাদ। মই শিলচান অপেলৈ আজি যি পদক্ষেপ লৈছে এই পদক্ষেপটো বহুত সুন্দৰ পদক্ষেপ আৰু এই পদক্ষেপে আমাৰ এই গাঁও অঞ্চলত দুখীয়া ছাত্ৰ ছাত্ৰী অভিভাৱকৰ ছাত্ৰ ছাত্ৰীসকলক বহুত উপকাৰ কৰিব আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে এতিয়া সেই ব্যস্ততাৰ মাজত ৰাখিছে আৰু আশা কৰোঁ যে শিলচান অপে ভৱিষ্যতে এই পদক্ষেপৰ দ্বাৰা বহুত মংগল কামনা কৰোঁ।
আজি কেনেকৈ ক্লাছ কৰি আছে আমাৰ চিকাৰী শিক্ষণ পৰিষদৰ কমিটিয়ে যেনেকৈ কৰি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক চ' আমাৰ চিকাৰী শিক্ষণ পৰিষদৰ এজন যুৱক নৱজ্যোতি তাই তাৰ কোনটো ক্লাছটো কৰি আছোঁ ক্লাছ 5 মেথছ শিকাই আছে চ' ক্লাছ 5ৰ ষ্টুডেণ্টকেইটা সেই কল ক্লাছ 5ৰ ল'ৰা ছোৱালীকেইটা আমি পৰিচয় লৈ লওঁ তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী বাদল তাই বাদল তাই পঢ়া কিমান হৈছে কিমান ক্লাছত আছ 5 ক্লাছ 5ত তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী সঞ্জনা পাঙ্গি শান্তনু পাঙ্গি তোমাৰ নাম কওক নমস্কাৰ মোৰ নাম শ্ৰী সুৰেশ তাই নমস্কাৰ মোৰ নাম শ্ৰীমতী মনালিছা মি নমস্কাৰ মোৰ নাম শ্ৰীমতী পৰিচিন্তা মি নমস্কাৰ মোৰ নাম শ্ৰীমতী ঐচিন মি নমস্কাৰ মোৰ নাম শ্ৰীমতী নমস্কাৰ মোৰ নাম শ্ৰীমতী জন্মিতা নমস্কাৰ মোৰ নাম শ্ৰীমতী অন্য তাই নমস্কাৰ মোৰ নাম শ্ৰীমতী উন্মণি পাঙ্গি নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰতনী নমস্কাৰ মোৰ নাম শ্ৰীমতী আশ্বিনী নমস্কাৰ শ্ৰীমতী নমস্কাৰ মোৰ নাম শ্ৰীমতী শৰ্মিলা নমস্কাৰ মোৰ নাম শ্ৰীমতী মীনাক্ষী পাঙ্গি নমস্কাৰ মোৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী অৰ্জুন মিলি নমস্কাৰ মোৰ নাম শ্ৰী দেৱৰাজ নমস্কাৰ শ্ৰী মোৰ নাম বৰদাস নমস্কাৰ মোৰ নাম শ্ৰী দিবাকৰ চ' আমাৰ ছাৰে ষ্টাৰ্ট হৈছে মেথছৰ ক্লাছ ক্লাছৰ মাজতে ছাৰক অকণমান সুধি লওঁ ছাৰ ক্লাছ কৰি কেনেকুৱা লাগিছে বাৰু ভাল লাগিছে ভালে লাগিছে ন চ' ভালদৰে শিকাব বুলি আপোনাৰ আশা ৰাখিছোঁ থেংক ইউ থেংক ইউ গুড বাই